আমি উপস্থিত হৈছোহি জয়সাগৰ পুখুৰী যিহেতু বহুতৰ মাজত এটা কুৱেশ্যন সাধাৰণতে হয় যে সাগৰ বুলি কিয় আখ্যা দিয়া হ'ল আহক জানো তাৰে কিছুমান কথা আহোম যুগত 7টা পুখুৰীক সাগৰ নামে আখ্যা দিয়া হৈছিল এই জয়সাগৰ পুখুৰী মাত্ৰ 45 দিনত খান্দিছিল তো মানে যিখন জেঙা পথাৰ আছিলে এই জেঙা পথাৰখন মানে খান্দি পেলানি তাৰ পাৰত 3টা মন্দিৰ বনাই দিছিলে বিষ্ণুদল শিৱদল দেৱীদল কিন্তু এই বিষ্ণুদলটোক মানে জগদেৱক উৎসৰ্গা কৰি দেন জয়দল বুলি কয় যিহেতু আহোম যুগত 100জন বৈদিক বামুণে পুখুৰীটো উৎসৰ্গা কৰিছিল ৰাইজৰ বাবে আৰু তেতিয়া সাগৰ নামে আখ্যা দিয়া হয় গাইছ এফালে দেখিবলৈ পাইছে মোক পাছফালে জয়সাগৰ পুখুৰী এফালে দেখিবলৈ পাইছে কি ধুনীয়া চাওক এফালে কিন্তু পালো পইচা নাই নো কি হ'ল পইচা দিলে হ'ব পইচা দিলে নহ'ব পইচা দিলে যদি পইচা নিদিওঁ তেতিয়া কি কৰিব পইচা লাগিব পইচা নহ'লে কেনেকৈ হ'ব নহয় আপোনাৰ আইচক্ৰীম বিকিনি দিলে হ'ব নাই দিনটো মোৰ লগত আইচক্ৰীম বিকিব লাগিব তেতিয়াহ'লে পইচা নিদিলে আইচক্ৰীম এতিয়া বিকিব লাগিব আইচক্ৰীম আহি যাওক আইচক্ৰীম খাই যাওক মোকো তেতিয়া সোনকালে দাদাই ছুটি দি দিব নমস্কাৰ বন্ধুসকল কি খবৰ আশা কৰোঁ সকলোৰে ভালে পুনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ক'ত গৈ আছোঁ থাম্বনেইলখন দেখি নিশ্চয় গম পাইছে এই ভিডিঅ' ভাগ অন্য ভিডিঅ'বিলাকৰ নিচিনা কোনো মনোৰঞ্জনমূলক নহয় এটা নজনা কথা আৰু কিছুমান কথা আমি জানিবলৈ গৈ আছোঁ বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ গাইজ মানে চাওক কেনেকুৱা ঠাণ্ডা জেগাডোখৰত আহি পাই গ'লোঁ এইফালে আৰ্কেনাইফো বহি আছে চাওক কিবা ঠাণ্ডা খাই আছে জেগাটো আহি কেনেকুৱা লাগিছে নাই খাবলৈ একদম ঠাণ্ডা জেগা কি মজা লাগিছে যিহেতু বহুত গৰম হৈছে অলপ ঠাণ্ডা লৈ লওঁ নে কি বহুতো ঘূৰা হ'ল বহুতো গৰম লাগিছে এই দেখিবলৈ পাইছে অলপ ইয়াতে আমি জয়সাগৰ পুখুৰী পাৰতে অলপ ৰেষ্ট লৈছোঁ বহুত ঠাণ্ডা আৰু এইফালে দেখিছে আমি ইটো পাৰে অথনি আছিলোঁ মই অকণমান জুম কৰি দেখাই দিছোঁ অথনি আমি তাত আছিলোঁ তাৰপৰা এতিয়া এপাক এইফালে আহিলোঁ তাৰ কি সুন্দৰ পৰিৱেশ একদম নিজান পৰিৱেশ অৱস্থাত আমি দাদাজনক লগ পালোঁ ইয়াৰ বিষয়ে অলপ কিছু জানিবলগীয়া কথা আমি জানিবলৈ চেষ্টা কৰিম দাদা আপোনাৰ নামটো মোৰ নাম জয়ন্ত ফুকন মানে জয়দলটো আপোনাৰ নামটো কেনেকৈ নামাকৰণ হ'ল আপুনি অলপ জানে যদি কওক ঠিক আছে সঁচাকৈ শিৱসাগৰ বুলি ক'লে এখন পুৰণি কীৰ্তিচিহ্ন ভৰি আছে আৰু বহুতো পৰ্যটকৰ ইয়াত ভিৰ দেখিবলৈ পোৱা যায় গাইজ ভিডিঅ' ভাগ আমি ইমান এটা সমাপ্ত কৰিব বিচাৰিছোঁ আৰু পুনৰ অন্যতম ভিডিঅ'ত আমি লগ পোৱা আশাৰে আজিলৈ এৰিছোঁ বাই